নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কৰিম সপ্তম শ্ৰেণী বিজ্ঞানৰ অধ্যায় 1 সকলোবিলাক প্ৰশ্ন এনসাৰ। ঠিক আছে, মানে এক্সাৰসাইজ আৰু ইনসাইট সকলোবিলাক কৰিম, যাৰ পাছত তোমালোকৰ যিবিলাক ডাউট আছে এই চেপ্টাৰলৈ সকলো ক্লিয়াৰ হ'ব। আৰু তোমালোকৰ ইউনিট টেষ্ট আৰু ফাইনেল যিবিলাক কোৱেশ্চন পাবা 99% তোমালোকে কমন পাবা। সকলোবিলাক তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আমি কৰাই দিম। তো আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সৰ্বপ্ৰথম তোমালোকে এক্সাৰসাইজৰ কোৱেশ্চনবিলাক মই কৰাই দিওঁ, তাৰপিছত মই ইনসাইটত যাম। ঠিক আছে, অনুশীলনীৰ উত্তৰবিলাক তোমালোকে প্ৰথমটো আছে 1 নম্বৰ শুদ্ধ উত্তৰটো বাছি লোৱা। ঠিক আছে, ইয়াত আছে তোমালোকে 1 নম্বৰ তলৰ কোনটো ভৌতিক পৰিৱৰ্তন উদাহৰণ। ঠিক আছে, ভৌতিক পৰিৱৰ্তন। তো ভৌতিক পৰিৱৰ্তনত কি হয়, আকাৰ আকৃতি চেঞ্জ হয় আৰু যিবিলাক পাওঁ মই সেইটো ঘূৰাই পাব পাৰোঁ। তো এইটো হ'ল বৰফ গলি যোৱা। ঠিক আছে, এইটো তোমালোকে অনুশীলনীটো বইত খুলি লোৱা, তোমালোকে দেখিব পাৰিবা এনসাৰ আৰু এইবিলাক অপশ্যনবিলাক। তো মই ইয়াত ডাইৰেক্ট দিছোঁ যে বৰফ গলি যোৱা এটা ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। তো অপশ্যনবিলাক তোমালোকে বইত পাবা। ঠিক আছে, তলত কোনটো ৰাসায়নিক পৰিৱৰ্তন। তো ৰাসায়নিক পৰিৱৰ্তন কি, যিটো এটা নতুন পদাৰ্থ বা জিনিসৰ সৃষ্টি হয়। ঠিক আছে, তো এটা নতুন বস্তু সৃষ্টি হয়, এইটো ম্যাগনেসিয়ামৰ ফিতা যদি জ্বলাই দিওঁ তেনেহ'লে। তলত কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। ঠিক আছে, কাগজ জ্বলোৱা, এইটো ঘূৰাই পাব নোৱাৰি। ঠিক আছে, তাৰপিছত আছে তলৰ কোনটো লৌহৰ বস্তু মামৰে ধৰা প্ৰতিৰোধ কৰিব পাৰে। তো বৰষুণৰ সংস্পৰ্শলৈ অনা প্ৰশ্ন দিয়া বিকল্প অনুসৰি সঠিক উত্তৰ চিহ্নিত। ঠিক আছে, বৰষুণৰ সংস্পৰ্শ অনিলে। ঠিক আছে, তাৰপিছত তলত কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্য, এইটো দিব লাগিব। তো নতুন পদাৰ্থ সৃষ্টি হওয়া, কোনো নতুন পদার্থ উৎপন্ন হওয়া, বা সাধারণত এই অপরবর্তী বা কেবল পদার্থ অবস্থায় সলনি হওয়া। এইটো তোমালোকে 1 আৰু 3 নম্বৰটো হ'ব, কাৰণ নতুন পদাৰ্থ সৃষ্টি হয় ৰাসায়নিক পৰিৱৰ্তনত। ঠিক আছে, উৎপন্ন নহয় ইয়াত লিখা আছে, এইটোতো হ'ব নোৱাৰে। তাৰপিছত সাধাৰণতে অপ্ৰৱৰ্তী, মানে এইটো ঘূৰাই পাব নোৱাৰোঁ, আৰু এইটো কেৱল পদাৰ্থ অৱস্থায় সলনি, এইটো ভৌতিক পৰিৱৰ্তনত। এইটো হ'ব 1 আৰু 3 এই নম্বৰ। ঠিক আছে, তোমালোকে বুকটোত চাই ল'ব ভালদৰে। তাৰপিছত 3 নম্বৰ আছে কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো নোৱাৰি। ঠিক আছে, ইয়াত কিমানটা পৰিৱৰ্তন দিয়া আছে এইটো চোৱা। পৰিৱৰ্তনবিলাক ইয়াত আছে যে বৰফ টুকুৰা গলি গ'লে তো জল হৈ যায়, সেইটো মই আবার বরফ বনাবো পাৰোঁ, তো সেইটো হ'ল প্ৰত্যাৱৰ্তনযোগ্য। ঠিক আছে, তাৰপিছত কাগজ জ্বলোৱা, কাগজ জ্বলিলে ছাই হৈ যায়, তো এইটো মই কাগজ বনাব পাৰোঁ নোৱাৰোঁ, তো এইটো হ'ব অপ্ৰৱৰ্ত। ঠিক আছে, তাৰপিছত বেলুন ফুলোৱা, বেলুন ফুলিলে মই সেইটো হাৱা চাই দিলে আবার বেলুনে থাকিব, তো এইটো মই পাম। তাৰপিছত খাদ্য হজম হোৱা, খাদ্য হজম হৈ গ'লে তো সেইটো তো আৰু ঘূৰাই নাপাম। ঠিক আছে, এইটো অন্য পদাৰ্থলৈ চেঞ্জ হয়, তো এইটো অপ্ৰৱৰ্ত। তাৰপিছত ভিজা কাপড়ৰ পৰা পানী বাষ্পীভৱন প্ৰত্যাৱৰ্তনযোগ্য, কাৰণ কাপড়টা আবার ভিজাই দিব পাৰে। তাৰপিছত লোহাৰ মামুৰে ধৰা অপ্ৰৱৰ্ত, কাৰণ লোহাত এবাৰ জং ধৰি গ'লে এইটো ঘূৰাই পাব নোৱাৰি। তাৰপিছত বৰষুণ চলা হ'ল প্ৰত্যাৱৰ্তন, কাৰণ বৰষুণৰ পানী নিচত আছে, এইটো ভাপ হৈ আবার ওপৰত যে মেঘৰ সৃষ্টি কৰে। ঠিক আছে, এইটো তোমালোকে পাইছা। আচ্ছা, কেক বেকিং কৰা, মানে কেক যদি আবার ফুলি যায়, ফুলা বেকিং সোডাৰ পৰা ফুলা হয়, সেইটো আৰু দাবিব নোৱাৰে, তো এইটো অপ্ৰৱৰ্ত। তাৰপিছত পেন্সিল জোতা কৰা, পেন্সিল মানে চোখা কৰা, তো তোমালোকে যদি পেন্সিলটো শার্প কৰা, এনেকৈ পেন্সিল থাকে। ঠিক আছে, তো এইটো এনেকুৱা কৰি দিলা, তো এইটো কি আবার লম্বা হ'ব পাৰে নোৱাৰে, তো অপ্ৰত্যাৱৰ্তনযোগ্য। পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা, এইটো প্ৰত্যাৱৰ্তনযোগ্য, কাৰণ বৰফটো গলি গ'লে পানীয়ে হৈ যায়, এইটো প্ৰত্যাৱৰ্তন। ঠিক আছে, 4 নম্বৰ আছে যে তলত দিয়া আবার উত্তৰ দিয়া। এই নম্বৰ আছে যে পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, এইটো হ'ল অশুদ্ধ, কাৰণ নতুন বস্তুৰ সৃষ্টি নহয় আৰু এইটো ঘূৰাই পাব পাৰোঁ। ঠিক আছে, তাৰপিছত কাৰণ পানী বৰফ হোৱাটো ভৌতিক পৰিৱৰ্তন। ঠিক আছে, কাৰণো দি দিছোঁ। তাৰপিছত আছে বি নম্বৰটো কি আছে, কাঠ জ্বলোৱা, ছাই হোৱা, কার্বন ডাই অক্সাইড আর জলীয় বাষ্পর উৎপন্ন হয়, তো এইটো শুদ্ধ হয়। কাঠ জ্বলি গেলে তো একটা কার্বন ডাই অক্সাইড যেটো ধোঁয়াটো হয়, সেইটো কার্বন ডাই অক্সাইড আর যেটো জলীয় বাষ্প থাকে এগুলো বাহির হয়ে আসে, তো এইটো। কাগজ ফাটি যাওয়াটো একটা ভৌতিক পরিবর্তন। ঠিক আছে, সি নম্বর, তো এইটো শুদ্ধ হয়। দুই নম্বর আছে যে পানি বাষ্প হওয়াটো একটা রাসায়নিক পরিবর্তন, এইটো অশুদ্ধ হয়, এই ভৌতিক পরিবর্তন হয়। তাৰপিছত আছে যে খালি ঠাই পূৰণ কৰা। এই নম্বৰ আছে লোহৰ মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু এই অপ্ৰৱৰ্তন হ'ব নোৱাৰে, মানে ঘূৰাই পাব নোৱাৰে। ঠিক আছে, তাৰপিছত আছে ইয়াত খালি ঠাই কোনবোৰ আছে তোমালোকে বইত চাই ল'বা। ঠিক আছে, মই একজেক্ট নাজানো। তো পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন। ঠিক আছে, কাৰণ কোনো নতুন পদাৰ্থ সৃষ্টি নহয়। সি নম্বৰটো আছে যে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন,
এইটো তোমালোকে চাই ল'বা যে এইটো খালী ঠাই থাকে। মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কিন্তু মাখন জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে। তাৰপিছত চোৱা, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? নহয়। কাগজ ফালি পেলোৱা মানে চিৰি দোৱা, ঠিক আছে, এইটো কাগজে থাকে, নতুন বস্তু সৃষ্টি নহয়। কিন্তু কাগজ জ্বলোৱা দিলে এইটো এটা ছাই হৈ যায় না, তো এইটো নতুন বস্তু সৃষ্টি হয়। কাগজ পেলোৱা ভৌতিক পৰিৱৰ্তন আৰু নতুন বস্তু সৃষ্টি নহয়। কাগজ জ্বলোৱা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ছাই ধোঁৱা আদি পদাৰ্থৰ সৃষ্টি হয়, ঠিক আছে। তাৰপিছত মামেৰে ধৰা লোহাক পুনৰ লোহাই পৰিৱৰ্তন কৰিব পাৰেনে? তো এইটো নোৱাৰে, মই কৈছিলোঁ। মামেৰে ধৰাটো অপ্ৰত্যাৱৰ্তী ৰাসায়নিক বিক্ৰিয়া, এইটো এবাৰ মামেৰে ধৰিলে সহজে আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি, ঠিক আছে। 4 নম্বৰটো কি আছে, যে মামৰি জ্বলোৱাৰ সময়ত, ঠিক আছে, মোমবাতি জ্বলোৱাৰ সময়ত মোম গলা আৰু মোম জ্বলা দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰ কাৰণে ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন ঘটে? ইয়াত এইটো এক্সপ্লেইন কৰিব লাগিব। মোম গলা, মোমটো যিটো গলি থাকে, ঠিক আছে, এটা মোম যেতিয়া জ্বলি থাকে তো মোম এতিয়াৰ পৰা গলি গলি নিচত পৰি থাকে, তলত আহি থাকে, এইটো ভৌতিক পৰিৱৰ্তন হয়, কাৰণ কোনো নতুন বস্তুৰ সৃষ্টি নহয়। সেইটো আবার মোম বনাই ল'ব পাৰি, মানে কিয়নো থাকে না, এনেকুৱা মোম লৈ তোমালোকে মোম গলাই বনাব পাৰা। মোম জ্বলা মানে এইটো যে জ্বলি আছে, ঠিক আছে, ইয়াৰ পৰা জ্বলি আছে, ধোঁৱা হৈ আছে, ঠিক আছে, ইয়াৰ পৰা কিছুমান অংশ মোম জ্বলি যায়, ঠিক আছে। যিমান বড় মোম থাকে গলি গ'লে ইমানটো মোম তোমালোকে নাপোৱা, অলপ পৰিমাণত মোম পোৱা, ঠিক আছে। এইটো যিটো জ্বলি গৈ আছে আৰু এই শিখাটো জ্বলি আছে, এইটো ৰাসায়নিক পৰিৱৰ্তন। কাৰণ মোম গলিলে কেৱল অৱস্থা সলনি হয় আৰু নতুন পদাৰ্থৰ সৃষ্টি নহয়, এইটো নতুন পদাৰ্থৰ সৃষ্টি নহয়। কিন্তু মোম জ্বলিলে কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু আদি নতুন পদাৰ্থৰ সৃষ্টি হয়, ঠিক আছে, এইটো জ্বলিলে। তাৰপিছত চোৱা, 9 নম্বৰটো আছে যে তলৰ গোঠত থকা খালী ঠাই পূৰ কৰা। এইটো তোমালোকে বুকত চাবা, ভালদৰে বুজিব পাৰিবা। এজন কৃষকে সতেজ কুঁহিয়াৰ ৰস সংগ্ৰহ কৰে, এইটো ভৌতিক পৰিৱৰ্তন। তো ৰসখিনি উতলাই গড় ৰাসায়নিক পৰিৱৰ্তন, কাৰণ এটা নতুন জিনিসের সৃষ্টি হয়, ঠিক আছে, তৈয়ার করে। পিছত গুড় টুকুৰা কৰি ভৌতিক পৰিৱৰ্তন, কাৰণ গুড় টুকুৰা কৰিলে গুড়ে থাকিব, ঠিক আছে, নতুন বস্তু এটা সৃষ্টি নহ'ব, ঠিক আছে। কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে আৰু য'ত গুড় গৰম কৰি বায়ুমণ্ডলৰ সৈতে মিহলি হৈ চকি ৰাসায়নিক পৰিৱৰ্তন তৈয়াৰ কৰে, ঠিক আছে। উপযুক্ত নাম, গুড়ৰ পৰা মিঠাই পৰিৱৰ্তন কৰা, ঠিক আছে। তাৰপিছত চোৱা, 10 নম্বৰটো আছে তোমালোকৰ, যে তলত পৰিৱৰ্তনসমূহক এ, বি আৰু চি ভাগত কৰা হৈছে। এ ভৌতিক পৰিৱৰ্তন, গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিণত কৰা, কাচৰ বটল ভাঙি যোৱা, ঠিক আছে, জলীয় বাষ্প ঘনীভূত হোৱা। বি হ'ল ৰাসায়নিক পৰিৱৰ্তন, উদ্ভিদের সালোক সংশ্লেষণ প্ৰক্ৰিয়া, কাগজ জ্বলোৱা আৰু জুই চলাৰ কাঠি জ্বলোৱা, ঠিক আছে। এতিয়া ভৌতিক আৰু ৰাসায়নিক দুয়োবিধ পৰিৱৰ্তন ক'ত হ'ব পাৰে? মোম গলা হ'ব পাৰে, ভাত ৰন্ধা হ'ব পাৰে। এই দুটা তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট হয়, যে তোমালোকে সুধি ল'ব পাৰে যে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ক'ত হয়। আচ্ছা, ইয়াত পৰীক্ষাটোৰ উত্তৰ 11 নম্বৰ, ঠিক আছে, যে প্ৰতিটো ক্ষেত্ৰতে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয়। চুনপানী লাইম ৱাটাৰ, ঠিক আছে, চুনপানীক লাইম ৱাটাৰ কোৱা হয়। গেছটোৰ মাজেৰে প্ৰবাহিত কৰিলে গাখীৰৰ দৰে বগা মিল্কি হৈ পৰিব। কাৰণ কি? কাৰণ হ'ল কাৰ্বন ডাই অক্সাইড আৰু চুনপানীৰ বিক্ৰিয়াত অদ্ৰৱণীয় ক্যালসিয়াম কার্বনেটৰ উৎপন্ন হয়, যাৰ বাবে চুনপানী গাখীৰৰ দৰে বগা দেখা যায়, ঠিক আছে। এতিয়া চোৱা ৰিয়েকশ্যন বোলা, বেকিং সোডা প্লাছ নেমু টেঙাৰ ৰস, তো এইটো কি হ'ব? চুনপানী গাখীৰৰ দৰে বগা হ'ব। সাধাৰণ সমীকৰণটো তোমালোকে বেকিং সোডা প্লাছ নেমুৰ ৰস, কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য পদাৰ্থ, এইটো তোমালোকে এনেকৈ দেখাবা, ঠিক আছে। কাৰ্বন ডাই অক্সাইড CO2, ঠিক আছে, নেমুৰ ৰসৰ কাৰ্বন হাইড্ৰক্সাইড, ঠিক আছে, কাৰ্বন হাইড্ৰক্সাইড এইটো, ঠিক আছে, ক্যালসিয়াম কাৰ্বক্সাইড, এনেকৈ দেখাবা তোমালোকে। তাৰপিছত চোৱা, এতিয়া চেনি আৰু পানী মিক্স কৰিলে কি হ'ব? চুনপানী গাখীৰৰ দৰে বগা নহ'ব, কাৰণ কোনো কাৰ্বন ডাই অক্সাইড উৎপন্ন নহয় আৰু এইটো কেৱল একটা ভৌতিক পৰিৱৰ্তন। ভিনেগাৰ আৰু কাগজ ধোৱা ছ'ডা, তো এইটো চুনপানী গাখীৰৰ দৰে বগা হ'ব, কাৰণ কি? বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, ঠিক আছে। এইটো হ'ল ৰিয়েকশ্যনটো CO2 প্লাছ CaOH2, এইটো, ঠিক আছে। নিমখ আৰু পানী মিক্স কৰিলে বগা হ'বনে? নহ'ব। চুনপানী গাখীৰৰ দৰে বগা নহ'ব, কাৰণ কি? কাৰ্বন ডাই অক্সাইড উৎপন্ন নহয়, এইটো ভৌতিক পৰিৱৰ্তন, ঠিক আছে।
এতিয়া চোৱা তোমালোকে ইনচাইট কুৱেশ্যনবিলাক সলভ কৰিম, ঠিক আছে। ইনচাইট কুৱেশ্যন অনুশীলনী হৈ গ'ল। ইনচাইট কুৱেশ্যন অতি চমু পৰীক্ষাৰ উত্তৰ, ঠিক আছে। মিশ্ৰণ চূণ পানী গাখীৰৰ দৰে বগা হ'বনে? বেকিং সোডা প্লাছ নেমুৰ ৰস হ'ব, চেনি আৰু পানী নহ'ব, ভিনেগাৰ আৰু কাগজৰ ধোৱা হ'ব, আৰু নিমখ আৰু পানী নহ'ব, ঠিক আছে। এতিয়া মই ভেৰি শ্বৰ্ট কুৱেশ্যন কৰিম। পৰিৱৰ্তন বুলিলে কি বুজা তোমালোকে? পৰিৱৰ্তন কি? তো পদাৰ্থৰ আকাৰ, অৱস্থা, ৰং আৰু গুণৰ সলনি হোৱাক পৰিৱৰ্তন বোলে। ভৌতিক পৰিৱৰ্তন কি? তো যি পৰিৱৰ্তনৰ নতুন পদাৰ্থৰ সৃষ্টি নহয় তাক ভৌতিক পৰিৱৰ্তন বোলে। ৰাসায়নিক পৰিৱৰ্তন কি? যি পৰিৱৰ্তনৰ নতুন পদাৰ্থৰ সৃষ্টি হয় তাক ৰাসায়নিক পৰিৱৰ্তন বোলে। আচ্ছা, প্ৰত্যাৱৰ্তনযোগ্য পৰিৱৰ্তন, যি পৰিৱৰ্তন পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি তাক প্ৰত্যাৱৰ্তনযোগ্য বোলে। আৰু অপ্ৰত্যাৱৰ্তনযোগ্য, যি পৰিৱৰ্তন পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি, মানে নোৱাৰি, ঠিক আছে, এইটো পাৰি। তাৰপিছত ভৌতিক পৰিৱৰ্তন এটা উদাহৰণ, উদাহৰণ হ'ল বৰফ গলি যোৱা, ঠিক আছে। আকাৰ সলনি হ'ল কিন্তু নতুন বস্তুৰ কোনো নহ'ল উৎপন্ন। ৰাসায়নিক পৰিৱৰ্তন উদাহৰণ কাঠ জ্বলোৱা, কাৰ্বন ডাই অক্সাইড ধোঁৱা আৰু জলীয় বাষ্প উৎপন্ন হ'ল আৰু কাঠটো জ্বলি ছাই হৈ গ'ল, ঠিক আছে। আচ্ছা, মামেৰে ধৰা কি? লোহা অক্সিজেন পানীৰ সৈতে বিক্ৰিয়া কৰি মামৰ সৃষ্টি কৰাকে মামৰে ধৰা বোলে। মোমবাতি গলাটো কি ধৰণৰ পৰিৱৰ্তন? তো এইটো ভৌতিক পৰিৱৰ্তন। মোমবাতি জ্বলোৱা কি ধৰণৰ পৰিৱৰ্তন? তো এইটো ৰাসায়নিক পৰিৱৰ্তন। এই দুটা তোমালোকে কুৱেশ্যনত কনফিউজ নহ'বা। মোমবাতি গলাটো গৈছে, মোমবাতি গলিলে, ঠিক আছে, মোমটো গলিলে কোনো আকাৰৰ সৃষ্টি হয় কিন্তু কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। আৰু মোমবাতি জ্বলা, তো সেইটো শিখাটো যে জ্বলি থাকে, ঠিক আছে, ইয়াত কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয়, ধোঁৱাৰ সৃষ্টি হয়, আৰু এইটো জলীয় বাষ্পৰ সৃষ্টি হয়, এইটো পুৰি থাকে, ঠিক আছে। তো এইটোক ৰাসায়নিক পৰিৱৰ্তন হ'ব, ঠিক আছে। লোহাত মামেৰে ধৰিবলৈ কি কি প্ৰয়োজন হয়? তো এইটো অক্সিজেন আৰু পানী, জলীয় বাষ্পও লিখিব পাৰা তোমালোকে। তাৰপিছত আছে কাৰ্বন হাইড্ৰক্সাইড চিনাক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা? তো এইটো চূণ পানী। চূণ পানী গাখীৰৰ দৰে বগা কিয় হয়? তো এইটো কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট সৃষ্টি কৰে, ঠিক আছে। বেকিং সোডা আৰু নেমুৰ ৰস মিহলালে গ্যাস উৎপন্ন হয়, কি গ্যাস উৎপন্ন হয়? কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয়। নতুন পদার্থের সৃষ্টি হতে কোন ধরনের লক্ষণ? তো এটা রাসায়নিক পরিবর্তন। এতে আমি শর্ট কোশ্চেন করি 2 বা 3 মার্কের। আচ্ছা, ভৌতিক পরিবর্তনের দুটো বৈশিষ্ট্য লেখা, তো দুটো বৈশিষ্ট্য কি? নতুন পদার্থের সৃষ্টি নহয় আর সাধারণত প্রত্যাবর্তন যোগ্য হয়, ঠিক আছে, ঘূৰাই পাব পাৰি। তাৰপিছত আছে ৰাসায়নিক পৰিৱৰ্তনৰ দুটো বৈশিষ্ট্য, এইটো নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু সাধাৰণতে অপ্ৰত্যাৱৰ্তনযোগ্য হয়। বরফ গলাটো কিয় ভৌতিক পরিবর্তন? তো বরফ গলিলে কেবল অবস্থা পরিবর্তন হয়, কোনো নতুন পদার্থের সৃষ্টি নহয়, হে ভৌতিক পরিবর্তন। কাঠ জ্বলাটো কিয় রাসায়নিক পরিবর্তন? তো কাঠ জ্বলিলে ছাই, ধোঁয়া, কার্বন ডাই অক্সাইড আদি নতুন পদার্থের সৃষ্টি হয়, হে এইটো রাসায়নিক পরিবর্তন। মামৰে ধৰাটো কিয় ৰাসায়নিক পৰিৱৰ্তন? মামেৰে ধৰাটো কিয় ৰাসায়নিক পৰিৱৰ্তন? তো এইটো মামেৰে ধৰাটো ফলত নতুন পদাৰ্থৰ সৃষ্টি হয়, মামৰ সৃষ্টি হয়, ঠিক আছে। এইটো নতুন পদাৰ্থৰ নাম হ'ল মামৰ। তাৰপিছত এইটো ৰাসায়নিক পৰিৱৰ্তন। এতিয়া মিডিয়াম কুৱেশ্যন 3 বা 4 মাৰ্কৰ। তো ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজত পাৰ্থক্য ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ আহিব পাৰে, ঠিক আছে। এতিয়া চোৱা, ভৌতিক পৰিৱৰ্তনত কি হয়? নতুন পদাৰ্থৰ সৃষ্টি নহয়, ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়, ঠিক আছে। আচ্ছা, ভৌতিক পৰিৱৰ্তন সাধাৰণতে প্ৰত্যাৱৰ্তনযোগ্য আৰু ৰাসায়নিক পৰিৱৰ্তন অপ্ৰত্যাৱৰ্তনযোগ্য, ঠিক আছে। তাৰপিছত ভৌতিক পৰিৱৰ্তন কি হয়? কেৱল অৱস্থা আৰু আকাৰৰ সলনি হয়, আৰু ৰাসায়নিক পৰিৱৰ্তনৰ গঠন আৰু গুণৰো সলনি হয়, ঠিক আছে। এতিয়া চোৱা, প্ৰত্যাৱৰ্তনযোগ্য আৰু অপ্ৰত্যাৱৰ্তনযোগ্যৰ ভিতৰত পৰিৱৰ্তনৰ মাজত পাৰ্থক্য। তো প্ৰত্যাৱৰ্তনযোগ্য পৰিৱৰ্তন পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি, আৰু অপ্ৰত্যাৱৰ্তনযোগ্য হ'ল ঘূৰাই আনিব নোৱাৰি, ঠিক আছে। উদাহৰণ হ'ল প্ৰত্যাৱৰ্তনযোগ্য বৰফ গলা, বৰফ গলিলে পানী হয়, ঠিক আছে, পানীটো আবার বৰফ লৈ মই জমাব পাৰোঁ, ঠিক আছে, এনেকৈ। তাৰপিছত এইটো হ'ল কাগজ জ্বলোৱা, কাগজ জ্বলি গ'লে এটা ছাই উৎপন্ন হয়, ঠিক আছে, নতুন বস্তুৰ সৃষ্টি, এইটো ঘূৰাই পাই নোৱাৰোঁ। তো ৰাসায়নিক পৰিৱৰ্তনৰ লক্ষ্যসমূহ কি? তো নতুন পদাৰ্থৰ সৃষ্টি হয়, গ্যাস উৎপন্ন হ'ব পাৰে, ঠিক আছে, তাপ উৎপন্ন বা শোষিত হ'ব পাৰে, ৰং সলনি হ'ব পাৰে, পোহৰো উৎপন্ন হ'ব পাৰে। মোমবাতি জ্বলাৰ সময়ত হোৱা পৰিৱৰ্তনৰ ব্যাখ্যা কৰা। তো এইটো ইম্পৰ্টেণ্ট হয়। মোমবাতি জ্বলাৰ সময়ত মোম গলি যায়, এইটো ভৌতিক পৰিৱৰ্তন। আৰু কিন্তু মোম জ্বলিলে কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্প উৎপন্ন হয়, এইটো
ৰাসায়নিক পৰিৱৰ্তন। সেয়ে মোমবাতি জ্বলাৰ সময়ত দুই ধৰণৰ পৰিৱৰ্তন ঘটে, এটা হ'ল ৰাসায়নিক, এটা হ'ল ভৌতিক। ঠিক আছে, তাৰপিছত চোৱা মামৰে ধৰা কি সংক্ষেপে বৰ্ণনা কৰা। উত্তৰ হ'ব লোহা বায়ুৰ অক্সিজেন আৰু পানীৰ সৈতে বিক্রিয়া কৰি বাদামী ৰঙৰ মামৰ উৎপন্ন কৰে, এই প্ৰক্ৰিয়াটোক মামৰে ধৰা বোলে। এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। ঠিক আছে, লোহাত মামৰে ধৰিবলৈ কি কি প্ৰয়োজন? এইটো অক্সিজেন প্ৰয়োজন, পানী বা আৰ্দ্ৰতা প্ৰয়োজন আৰু দুয়োটা উপস্থিত থাকিলেহে লোহাৰ মামৰে ধৰে। মামৰে ধৰা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? তো ৰং কৰি দিলে লোহাত মামৰে তোমালোকে দেখিবা যে জং নধৰে। ঠিক আছে, বা গ্ৰীজ বা তেল লগাই দিব পাৰি, গ্যালভানাইজিং কৰিব পাৰি আৰু প্লাষ্টিকৰ আৱৰণ দি ঢাকিব পাৰি। ঠিক আছে, তোমালোকে দেখিছে না চাইকেলৰ হেণ্ডেলত প্লাষ্টিকৰ এটা থাকে। ঠিক আছে, এইটো জং ধৰিব নোৱাৰে। তাৰপিছত চোৱা চূণ পানীৰ সহায়ত কাৰ্বন ডাই অক্সাইড চিনাক্ত কৰা পৰীক্ষাটো বৰ্ণনা কৰা। এইটোও তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেৰে পাৰ কৰিলে চূণ পানী গাখীৰৰ দৰে বগা হৈ যায়। ইয়াৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড চিহ্নিত কৰা হয়। বেকিং সোডা আৰু নেমুৰ ৰস মিহলিলে কি হয়? তো দুয়োটা মিহলালে ৰাসায়নিক বিক্রিয়া ঘটে আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। গেছটোক চূণ পানীৰ সহায়ত চিনাক্ত কৰিব পাৰি। কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা মাজত পাৰ্থক্য কি? তো কাগজ ফালি পেলালে ভৌতিক পৰিৱৰ্তন, কাৰণ নতুন পদাৰ্থ সৃষ্টি হোৱা নাই, কেৱল আকাৰৰ পৰিৱৰ্তন ঘটিছে। কাগজ জ্বলোৱাটো ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ইয়াত ছাই ধোঁৱা আদিৰ নতুন বস্তুৰ উৎপাদন হৈছে। ঠিক আছে, 5 মাৰ্কৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাম এতিয়া। এই ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বিষয়ে বিস্তৃতভাৱে লিখা। যি পৰিৱৰ্তন নতুন পদাৰ্থৰ সৃষ্টি নহয় তাক ভৌতিক পৰিৱৰ্তন বোলে। উদাহৰণ বৰফ গলা, পানী বাষ্প হোৱা। যি পৰিৱৰ্তন নতুন পদাৰ্থৰ সৃষ্টি হয় তাক ৰাসায়নিক পৰিৱৰ্তন বোলে। উদাহৰণস্বৰূপে কাঠ জ্বলোৱা, মামেৰে ধৰা। তো ভৌতিক পৰিৱৰ্তনৰ বৈশিষ্ট্য কি? ভৌতিক পৰিৱৰ্তনৰ বৈশিষ্ট্য হ'ল নতুন পদাৰ্থৰ সৃষ্টি হোৱা, সাধাৰণতে প্ৰত্যাৱৰ্তনযোগ্য, আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্য হ'ল নতুন পদাৰ্থৰ সৃষ্টি হোৱা, এইটো সৃষ্টি নহয়, আৰু ইয়াত সাধাৰণতে অপ্ৰত্যাৱৰ্তনযোগ্য, মানে ঘূৰাই পাব নোৱাৰি, যেটো হৈ গ'ল চেঞ্জ। মামেৰে ধৰা কি আর কারণ ও প্রতিরোধ? তো লোহা অক্সিজেন আৰু পানীৰ সৈতে বিক্রিয়া কৰি মামের সৃষ্টি কৰে, ইয়াক মামেৰে ধৰা বলে। কাৰণ কি? কাৰণ হৈছে অক্সিজেন, পানীৰ আৰ্দ্ৰতা। ঠিক আছে, আৰু প্ৰতিৰোধ কি কৰা যাব পাৰে? ৰং কৰিলে। ঠিক আছে, তেল লগোৱা বা গ্ৰীজ লগোৱা। গ্যালভেনাইজ মানে তোমালোকে দেখিছা না, এটা লোহাৰ বস্তুৰ ওপৰত ষ্টিলৰ কোটিং কৰি দিয়ে, তো এইটো গ্যালভেনাইজ কৰা। ঠিক আছে, প্লাষ্টিকৰ আৱৰণ দি ঢকা। মামুলি জ্বলাৰ সময়ত কেনেকৈ ভৌতিক আৰু ৰাসায়নিক দুয়োটা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে। ঠিক আছে, তো মোমবাতি মোম গলিলে ভৌতিক পৰিৱৰ্তন ঘটে, কাৰণ নতুন পদাৰ্থ সৃষ্টি নহয়, কিন্তু মোম জ্বলিলে কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু নতুন পদাৰ্থ উৎপন্ন হয়, এই ৰাসায়নিক পৰিৱৰ্তন ঘটে। এইদৰে মোমবাতি জ্বলাৰ সময়তো দুই ধৰণৰ পৰিৱৰ্তন দেখা যায়। এডিশনাল কোশ্চেন তোমালোকৰ লং কোশ্চেন আছে যে ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহ কি? তো ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্য আছে 6টা মান। কি কি? নতুন পদাৰ্থ এটা সৃষ্টি হয়, পদাৰ্থৰ গুণাগুণ সলনি হয়, তাপ উৎপন্ন বা শোষিত হয়, গ্যাস উৎপন্ন হ'ব পাৰে, ৰং সলনি হ'ব পাৰে, সাধাৰণত অপ্ৰত্যাৱৰ্তনযোগ্য হয়। ঠিক আছে, ভৌতিক পৰিৱৰ্তনৰ বৈশিষ্ট্য কি? ভৌতিক পৰিৱৰ্তনৰ 5টা বৈশিষ্ট্য হ'ল যে নতুন পদাৰ্থৰ সৃষ্টি নহয়, কেৱল আকাৰ, অৱস্থা আৰু ৰূপ সলনি হয়, মূল গুণাগুণ অপৰিৱৰ্তিত থাকে, সাধাৰণতে প্ৰত্যাৱৰ্তনযোগ্য হয়, পদাৰ্থৰ ৰাসায়নিক গঠন সলনি নহয়। ঠিক আছে, তাৰপিছত চোৱা কাৰ্বন ডাই অক্সাইড চিনাক্ত কৰাৰ পৰীক্ষাটোৰ বৰ্ণনা কৰা। তো বেকিং সোডা আৰু নেমুৰ ৰস মিলাই উৎপন্ন হোৱা গেছ এটা নলীৰে চূণ পানীৰ মাজেৰে পাৰ কৰা হয়। পৰ্যবেক্ষণ: চূণ পানীৰ গাখীৰৰ দৰে বগা হয়। ঠিক আছে, উদাহৰণস্বৰূপে উপসংহাৰ: উৎপন্ন হোৱা গ্যাসটো হ'ল কার্বন ডাই অক্সাইড। 7 নম্বৰ, মামৰে ধৰা এটা ৰাসায়নিক পৰিৱৰ্তন ব্যাখ্যা কৰা। তো মামৰে ধৰা এটা ৰাসায়নিক পৰিৱৰ্তন কেনে? তো মামৰে ধৰাৰ সময়ত লোহা অক্সিজেন আৰু পানীৰ সৈতে বিক্রিয়া কৰি নতুন পদাৰ্থ আইৰণ অক্সাইড সৃষ্টি কৰে। তুমি যদি সুধে যে মামৰ কি, তো মামৰ হ'ল আইৰণ অক্সাইড। ঠিক আছে, নতুন পদাৰ্থ সৃষ্টি হওয়ার বাবে ইয়াক রাসায়নিক পরিবর্তন বলা হয়। এই পরিবর্তন অপ্রত্যাবর্তনযোগ্য। গুরুত্বপূর্ণ পার্থক্যসমূহ, তো পার্থক্য আছে, এটা ভৌতিক পরিবর্তন আর রাসায়নিক পরিবর্তনের পার্থক্য। এটু কি কি হয়? যে নতুন পদার্থ সৃষ্টি নহয় ভৌতিক পরিবর্তনের,
ৰাসায়নিকত হয়। প্ৰত্যাৱৰ্তনযোগ্য হয়, এইটো ঘূৰাই পাব পাৰি। এইটো অপ্ৰত্যাৱৰ্তনযোগ্য, ঘূৰাই পাব নোৱাৰি। গঠনৰ সলনি হয়, ইয়াত গঠনৰ সলনি হয়, ইয়াত নহয়। ঠিক আছে, গঠনৰ সলনি কোনো নহয়। উদাহৰণ কি আছে, বৰফ গলা, ইয়াত কাঠ জ্বলোৱা। ঠিক আছে, তাৰপিছত চোৱা প্ৰত্যাৱৰ্তনযোগ্য আৰু অপ্ৰত্যাৱৰ্তনযোগ্য পৰিৱৰ্তন। তো প্ৰত্যাৱৰ্তনযোগ্য আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি, এইটো ঘূৰাই আনিব নোৱাৰি। এইটো হ'ল বৰফ গলা এটা উদাহৰণ, আৰু এইটোৰ হ'ল কাগজ জ্বলোৱা এটা উদাহৰণ। পানী বাষ্প হোৱা আৰু মামেৰে ধৰা, এই দুটা ইয়াৰ উদাহৰণ। ঠিক আছে, অতি গুৰুত্বপূৰ্ণ MCQ। ঠিক আছে, MCQ আছে এতিয়া, অতি গুৰুত্বপূৰ্ণ। নতুন পদাৰ্থৰ সৃষ্টি হয় কোন ধৰণৰ পৰিৱৰ্তনত? তোমালোকে কোৱা, এইটো ৰাসায়নিক হ'ব। ঠিক আছে, তাৰপিছত আছে লোহাত মামেৰে ধৰিবলৈ কি প্ৰয়োজন হয়? তোৰ লোহাত লাগিবলৈ অক্সিজেন আৰু পানীত প্ৰয়োজন হয়, অপশ্যন নম্বৰ চি। ঠিক আছে, তলত কোনটো ভৌতিক পৰিৱৰ্তন? কাঠ জ্বলোৱা, বৰফ গলা, মামেৰে ধৰা না খাদ্য হজম? চোৱা, খাদ্য হজম হৈ গ'লে সেইটো ঘূৰাই পাব নোৱাৰোঁ। ঠিক আছে, মামেৰে ধৰা, মামেৰে ধৰিলে লোহাটো জং চাৰে নেকি কোনোবাই? নাচাৰে। বৰফ গলা, বৰফ গলিলে পানী হয়, পানী গলিলে আবার জমাই মই বরফ বনাব পারো। তো এইটো হ'ব আমার আনসার। ঠিক আছে, চূন পানী গাখীৰৰ দৰে বগা কৰে কোন গেছে? অক্সিজেন, হাইড্রোজেন, কার্বন ডাই অক্সাইড, নাইট্রোজেন। আমি জানো কার্বন ডাই অক্সাইড এইটো করে, CO2। তো এইটো কার্বন ডাই অক্সাইড হ'ব। ঠিক আছে, অতি গুরুত্বপূর্ণ ট্রু ফলস। তো এটা ট্রু ফলস হম। ভৌতিক পরিবর্তন ও নতুন পদার্থ সৃষ্টি হয়, এটু কি শুদ্ধ না অশুদ্ধ? এটু অশুদ্ধ, কারণ রাসায়নিক পরিবর্তন হয়, এটু সৃষ্টি নহয়। মামেরে ধরাটা রাসায়নিক পরিবর্তন, এটা হল শুদ্ধ। বরফ গলাটো ভৌতিক পরিবর্তন, শুদ্ধ, কারণ আকৌ আমি ঘূৰাই পাম আৰু বৰফ গলিলে কোনো নতুন পদাৰ্থ সৃষ্টি নহয়, এইটো পানীয়ে থাকে। কাগজ জ্বলোৱাটো ভৌতিক পৰিৱৰ্তন, এইটো ভুল। কাগজ জ্বলোৱালে ছাই, কাৰ্বন ডাই অক্সাইড ধোঁৱা উৎপন্ন হয়, এইটো ৰাসায়নিক হয়। চূণ পানী CO2 উপস্থিত বগা হয়, এইটো শুদ্ধ। তাৰপিছত চোৱা, আজি এই ভিডিঅ'টো শেষ কৰিলোঁ, আৰু যিমান ভিডিঅ' লাগে তোমালোকে কমেণ্টত জনাবা কি টপিকত তোমালোকে ভিডিঅ' লাগে। ঠিক আছে, ভিডিঅ'টো এটা লাইক কৰি দিবা যদি ভাল লাগে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, আজি